সকলো ফ্ৰেণ্ডকে আহিবলগীয়া নতুন বছৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো হৈছে জগন্নাথ মন্দিৰ ওপৰত। জগন্নাথ মন্দিৰ ডিব্ৰুগড়ত অৱস্থিত। এই ভিডিঅ'টো পঠিয়াইছে ধেমাজি এগৰাকী ফ্ৰেণ্ডে। আপোনালোকে ডিছপ্লেত তেওঁ ফটোখন দেখা পাইছে। এই ফ্ৰেণ্ডগৰাকীয়ে এই ভিডিঅ'টো পঠিয়াইছে। গতিকে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ফ্ৰেণ্ডসকল, আপোনালোকে জগন্নাথ মন্দিৰ গৈছেনে নাই মই নাজানো, ময়ো গৈ পোৱা নাই আগে পিছে। যদি আপোনালোকে যাব বিচাৰে এড্ৰেছটো আপোনালোকৰ ওপৰত দেখাই পাইছে। এইটো এড্ৰেছতে হৈছে জগন্নাথ মন্দিৰ। আৰু ধৰি লওক ময়ো এতিয়ালৈকে এই জগন্নাথ মন্দিৰ গৈ পোৱা নাই। যদি টাইম পাওঁ নিশ্চয় এই জগন্নাথ মন্দিৰ এবাৰ যাম। গতিকে যদি আপোনালোকে যোৱা নাই একবাৰ যাওক। এইবাৰ নতুন বছৰ বুলি ধৰি লওক, যদি আপুনি ট্ৰেভেলিঙৰ যদি ক'ৰবাত যাম বুলি যদি ভাবি আছে, এনেকুৱা এটা জেগা আপোনালোকে চাই লওক। যিকণ জেগাত আপোনাৰ নেকি সঁচা কৈছোঁ মনটো ভাল লাগি যায়, তেনেকুৱা এখন জেগাত যাওক। আৰু যিগৰাকী ফ্ৰেণ্ডে এই ভিডিঅ'টো পঠিয়াইছে তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ যিসকল ফ্ৰেণ্ডে এই জেগাখন দেখা পোৱা নাই, এই ইউটিউব চেনেলৰ জৰিয়তে তেওঁলোকে দেখা পাইছে, তোমাক অশেষ ধন্যবাদ জনাইছোঁ তুমি এই ভিডিঅ'টো পঠিয়াৰ কাৰণে। যদি ফ্ৰেণ্ডসকল আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' আপলোড কৰিম বুলি যদি ভাবিছে, যদি আপোনাৰ ইউটিউব চেনেল নাই, ধৰি লওক আপুনি বেলেগৰ ইউটিউব চেনেলৰ দ্বাৰা যদি দেখুৱাম বুলি যদি ভাবিছে, আপোনাৰ একপি ফটো লগতে আপুনি কোন জেগাত গৈছে তাৰ সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকে মোৰ হোৱাটছআপ নম্বৰ দি পঠিয়াব। মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব। আৰু যদি আপোনালোকে মোৰ ফেচবুক একাউণ্টত পঠিয়াম বুলি ভাবিছে, আপোনালোকে ডিছপ্লে দেখা পাই আছে, এই হৈছে মোৰ ফেচবুক একাউণ্ট। আৰু লিংকটো আপোনালোকে পাই যাব, তাতো আপোনালোকে পঠিয়াব পাৰে। আৰু তাৰ পৰা মই সংগ্ৰহ কৰি আপোনালোকৰ ভিডিঅ'টো নিশ্চয় আপলোড কৰিম। এতিয়ালৈকে 10জনৰ ওপৰত ফ্ৰেণ্ডে ভিডিঅ' পঠিয়াইছে। আপোনালোকৰ সকলোৰে ভিডিঅ' এটা এটা কৰি 1-2 দিনৰ অন্তৰে মই আপলোড কৰিম বুলি আপোনালোকক চুক্তি দিছোঁ। গতিকে ফ্ৰেণ্ডসকল, এতিয়া মই শ্ৰীনগৰ গ'লমাৰ্ক ট্ৰেভেলিঙত আছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'বিলাক পাই আছে হয়। আহিবলগীয়া টাইমত অল ইণ্ডিয়া সকলোবিলাক লোকেশ্যন আপোনালোকক মই নিশ্চয় ভিডিঅ' বনাই দিম। এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো একবাৰ নিশ্চয় ছাবস্ক্ৰাইব বাটনটো দবাই ল'ব। তেতিয়াই আপোনালোকে ভিডিঅ' মোৰ পাই থাকিব। অল ইণ্ডিয়া সকলোবিলাক জেগা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় হিন্দ।